বেছি নহয় 50 টকা আছে দে হাই গাইছ ৱেলকাম বেক টু মাই আনাদাৰ ব্লগ ভিডিঅ'টো আৰম্ভ কৰিছোঁ এল পি স্কুলৰ ভিতৰৰ পৰা মানে আজি যাব ওলাইছোঁ গুপ্তা ব্ৰিজলৈ লগৰ কেইটামান লগত যিহেতু মানে পূৰা গৰম মানে ৰ'দ পৰিছেতো মানে পূৰা ৰ'দ দি আছে তো সেইটো কাৰণে মানে অলপ ঠাণ্ডা জেগা এটালৈ যাওঁ বুলি ভাবিছোঁ তো সেইটো কাৰণে লগৰ কেইটামান লগত মানে কথা চথা পাতি আহিছোঁ মানে এতিয়া তো ওলাই যাওঁ তাকে ভিডিঅ'টো বনাওঁ লগতে সেইটো বহুত দিনৰ মূৰত ভিডিঅ' দি থকা হৈছে মানে মোৰ সেইটো কাৰণে আৰু মানে যিহেতু বেমাৰ হৈ আছিলে সেইটো কাৰণে ভিডিঅ' বনাই পিনি মানে দিব পৰা নাই ভাল তো সেইটো কাৰণে আজি অলপ দূৰলৈ যাওঁ বুলি ভাবিছোঁ বেছি দূৰ নহয় NSPC সকলোৱে জানেই চাগে NSPC যাওঁতে পাই যে এখন দলং তো তাতে গুপ্তা ব্ৰিজ বুলি কয় পিকনিক স্পট বহুত ধুনীয়া তো তালৈকে যাব ওলাইছোঁ তো আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব তো চাই থাকক এতিয়া ভিডিঅ'টো আমি আৰম্ভ কৰোঁ আৰু কোন কোন যাব মই চাৰিআলিত গৈ আপোনালোকক দেখাই আছোঁ তো বলক এতিয়া তো এতিয়া হেলমেট লগাই ল'লোঁ আৰু যিকেইজন যাব গোটেইখিনি চাৰিআলিতে আছে পদ্ম দোকানত তো তালৈকে যাওঁ তাত গৈ পিনি লগ কৰিম আৰু এজন দাদা যাব তেখেতকো তাতে গৈ পিনি ফোন কৰিমগৈ তো বলক ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ আৰু ইয়াতে পৰা ৰাস্তাৰ শ্বৰ্ট নিদিওঁ আৰু তাৰ পৰাই দিম মই ডাইৰেক্ট চাৰিআলিৰ পৰা তো এতিয়া মই ডাইৰেক্ট দোকানত গৈ পিনি লগ পাই আছোঁ তো চাই থাকক এতিয়া ভিডিঅ'টো তো এতিয়া আহি পিনি পালোহি আমাৰ পদ্মবাই দোকানত তো ইয়াতে বহি আছোঁ তো এইফালে মোৰ লগত যাব এইফালে আছে আমাৰ ভাই তো আৰু এজন আহি আছে আহি পোৱাহি নাই মানে দাদাজনৰ কথা কৈছোঁ মানে ফোন কৰিছে ঘৰতে আছে তো ওলাই আহিব ওলাই যাম আৰু তো এইফালে আমাৰ এজন BKD তোৰ কাবাৰী ডাঙৰ কি তোৰ কাবাৰী ডাঙৰ মজা নাম তো এতিয়া ইয়াৰ পৰা ৰেডি হ'লোঁ ওলাবৰ কাৰণে আৰু এইফালে আমাৰ আহি গ'ল দেৱজিৎ দা প্ৰথম বাইকত তেলটো ভৰাবগৈ লাগিব তেল চেল ভৰাই মেলি আৰু ওলাম আৰু তো বলক এতিয়া তো এতিয়া ওলালোঁ ইয়াৰ পৰা যাবলৈ তো আমি চাৰিটাই যাম আৰু বেছি মানুহ নাযাওঁ তো মহৰি কেম্পত ভৰামগৈ তেলটো মানে এনেকুৱা গৰম ন এইকেইদিন সেইটো কাৰণে মানে কি ক'ম আৰু পূৰা অৱস্থা এনেকুৱা হৈ গৈছে মানে তো তাতে মানে গা বিষত এইকেইদিন মানে মই ক'বই নালাগে মানে বেমাৰৰ কাৰণে ওলাবই পৰা নাছিলোঁ তো সেইটো কাৰণে মানে আজি অলপ ভাল পাইছোঁতো অলপ ওলাইও যাওঁ তাতে নতুনকৈ অলপ ভিডিঅ' এটা বনাবলৈ পোৱা নাছিলোঁ ভাল ভিডিঅ' এটা বনাব পৰা নাছিলোঁ সেইটো কাৰণে মানে অলপ এটা ধুনীয়া জেগালৈ যাব ওলাই আহিছোঁ তো চাই থাকিব আশা কৰোঁ ব্লগটো চাই পিনি ভালেই পাব আজি তো এতিয়া বলক ধুনীয়াকৈ ৰাস্তাটো মজা লৈ থাকক আপোনালোকে তো ইয়াতে মানে অকণমান টাইম আহি পিনি ৰখি দিলোঁহি তো মানে আমাৰ লগত যিকেইজন আহিছে আহি পোৱাহি নাই তো পাই গ'লি তো এইকেইজনৰ কাৰণে অকণমান ৰখি দিছিলোঁ তো এতিয়া আমিও যাওঁ তো চাই থাকক ভিডিঅ'টো তো এতিয়া আমি আহি পিনি হলকবাৰী পাই গ'লোহি মানে হলকবাৰী যোৱা বুলি ক'ব লৈছিলোঁ মই হলকবাৰী পাই গ'লোহি তো এতিয়া ইয়াৰ পৰা যিটো ৰাস্তা আছে এই ৰাস্তাটো মানে চাবলগীয়া বহুত ধুনীয়া লাগে ৰাস্তাটো যিহেতু মানে ইয়াতে ফৰেষ্টৰ এটা অফিচ আছে সেইকাৰণে মানে ধুনীয়াকৈ দুইটা ছাইডে মানে দুইটা ৰাস্তাতে মানে এফালে আৰু এইফালে দুই পাৰতে মানে গছ পূৰা লগাই ৰাখিছে লাইনকৈ তো সেইটো কাৰণে ভাল লাগে গৈ পিনি পূৰা ঠাণ্ডা এলেকা হয় আৰু ইয়াত ৰখা মেইন ৰিজনটো হ'ল কি আমাৰ লগৰ কেইজন এতিয়ালৈকে আহি পোৱাহিয়ে নাই মানে বহুত লেজিকৈ আহি আছে তো আমি যেতিয়াতো আগত পাই গ'লোহি আহি পিনি তো আকৌ তেহেঁতৰ কাৰণে ৰখি আছোঁ তো এখন স্কুটিখন দেখিছোঁ তেহেঁতিয়ে হয় চাগে তেহেঁতিয়ে পালেহি তো মজা লাগে মানে ইয়াৰ পৰা যিটো ভিউ আপোনালোকে পাব ধুনীয়া মানে ভাল লাগে চাই পিনি তো বলক দেখাই আছোঁ এতিয়া আপোনালোকৰ লাহে লাহে আৰু ইয়াৰ পৰা পাহাৰ আপোনালোকে দেখি পাবই মই এতিয়া ফ্ৰণ্ট কেমেৰাৰ লগত কৰি আছোঁ সেইটো কাৰণে দেখি নাপাব তাত গৈ পিনি আপোনালোকক ভালকৈ দেখাই আছোঁ তো এয়া আমাৰ আহি পালেহি বৰ্তমান নাই ইমান লেজি কিহৰ হা ব্ৰেক নাই আৰু কি ক'ম আৰু ব্ৰেক নাই কাৰণে মানে পূৰা লেজিকৈ আহি আছে মানে তেহেঁতি শ্ল' লাইফ ন হ'লেও ইমানো নহয় আৰু তো এতিয়া বলক আৰু বেছি টাইম নাই বেছি দূৰ নাই আৰু ইয়াৰ পৰা আৰু মিনিমাম ইয়াৰ পৰা কিমান কিলোমিটাৰ হ'ব 2 কিলোমিটাৰমান হ'ব নেকি ন ইয়াৰ পৰা 2 কিলোমিটাৰ হ'ব তো ইয়াৰ পৰা আৰু 2 কিলোমিটাৰ আছে তো বলক ডাইৰেক্ট গুপ্তা ব্ৰিজত গৈ পিনি লগ পাই আছোঁগৈ
এতিয়া পাই গ'লোহি গুপ্তা ব্ৰিজত মানে তললৈ যাব লাগিব আৰু এতিয়া তো মানে আমাৰ লগৰকেইজনৰ কাৰণে ৰখি আছোঁ তো তেহেঁতি আহক তাৰপিছত আকৌ তললৈ যাওঁ আৰু একেলগতে মানে অকলে অকলে সোমাব মন নাইতো তো একেলগতে আহক আৰু তাৰপিছতে সোমাম আৰু লগতে তো এবাৰ আপোনালোকে জেগাখিনি চাওক না কি ধুনীয়া গছ চছ আছে আৰু এইফালে পাহাৰ চাহাৰ আৰু এইফালেতো আপোনালোকে ডাইৰেক্ট গ'লে NSPC পাই যাব তো এইফালে গ'লেতো পাহাৰে পাহাৰ কিন্তু এতিয়া সেইফালে নাযাওঁ আৰু তো ইয়াতে মানে আমি গা পা ধুম গা ধুবলৈ পানী আছে নে তো সেইটো নাজানো মানে চাবগৈ লাগিব তলত গৈ পিনি তো আপোনালোকে জেগাটোকে চাওক এবাৰ ইয়াৰ পৰা আৰু এইফালে মোৰ বাবে এক্সে কেম্পটো লৈ আহিছোঁ মানে পানী তলত যিহেতু গা ধুমতে পানীৰ তলত শ্বট ল'বলৈ মজা তো সেইটো কাৰণে এইটোকো লৈ আহিছোঁ আৰু যিসকলে মোৰ ভাগৰ পাছিঘাটৰ ব্লগটো চাইছিলে ঝৰ্ণাত যোৱা তো তাত আপোনালোকে ইয়াৰ কামালটো পাই গৈছিলে পানী ঝৰ্ণাত যেতিয়া পানী তলত সোমাইছিলোঁ তো তেতিয়া পাই গৈছিলে তেতিয়া কিন্তু মই ষ্টেণ্ডটো নিয়া নাছিলোঁ অকল কেমেৰাটো লৈ গৈছিলোঁ এনেকৈ হাতত ধৰি পিনি অকল এইডোখৰত ধৰি পিনি মই বনাইছিলোঁ আজি ষ্টেণ্ডটো লৈ আহিছোঁ তেতিয়া অলপ ভাল হ'ব কিন্তু চাই লওঁ এতিয়া পানী কিমান আছে পানী থাকিলে ভাল লাগিব নহ'লেতো ইমান ভাল নালাগে আৰু গা ধুবলৈ মেইন সুমনচিত যাবলৈ মানে ভয় লাগে যিহেতু মানে মা কচম ধূলি চাওক না আপোনালোকে গাড়ীখনৰ লগত ভালে হৈছে মই হেলমেট পিন্ধি আছোঁ হেলমেট খোলাই নাই হেলমেট খোলাহেঁতেন মানে এতিয়া ইয়াতে বগা বান্দৰৰ নিচিনা হৈ থাকিলহেঁতেন তো এয়া আমাৰ ভগৱান কেইজন পালেহি মানে ইমান টাইম যদি মই ইয়াত বহি লৈ পিনি যদি যজ্ঞ কৰাহেঁতেন ভগৱান পাই গ'লিহেঁতেন কি আনিছে চব আহি গ'ল লগৰ মানে দাদাজনৰ লগতে আহি গ'ল তো এতিয়া তললৈ যাওঁ তলত গৈ পিনি পানী চানী চেক কৰোঁ আৰু গা ধুব লাগে তো বলক ফালে যাব কোনফালে মানে এফালে ৰাস্তা আছে তো এতিয়া আমি পাই গ'লোহি গুপ্তা ব্ৰিজ আৰু মানে এতিয়া জেগা চাই আছোঁ মানুহ মানে বেছি নাই বাৰু হ'লেও মানে যিকণ ভাল জেগা আছে চবতে মানুহ আছে মানে এইফালে দেখিছে পূৰা গা পা ধুই আছে তো এতিয়া ইয়াতে ধুনীয়াকৈ প্ৰথম বাইক চাইকখিনি পাৰ্ক কৰি লওঁ কৰি লৈ পিনি যায় তালৈ যাওঁ কলেজত এই ৰ'দলৈ যায় চা যাওঁতে যেনেকৈ আছিলে আহোঁতে সেই বাইকখনৰ ছিটটো নিচিনা হৈ আহিবি এই ৰ'দলৈ যোৱা ঠাণ্ডা মাৰি আছে এটাই 50 টকা আছে দেই তো আমি মানে যাম বুলি ভাবিছোঁ এই জেগাকণলৈ তো তাত যাম বুলি ভাবিছোঁ তো এইফালে চেম্পু টেম্পু লৈ আহিছোঁ আৰু ধুনীয়াকৈ তাতে গৈ পিনি গা পা ধুংগৈ আৰু এতিয়া তো মানে ইয়াত এতিয়া ক'ত গা ধুওঁ তাকে ভাবি আছোঁ পূৰা মানুহ ভৰ্তি মানে এইফালেও মানুহ আৰু পানী মানে অকল সেইখন জেগাতে দ আছেতো এতিয়া ইয়াতে প্ৰথম বহি লৈ পিনি অলপ টাইম বহু তাৰপিছত গা ধুম আৰু তো চাই থাকিব এতিয়া আৰু গা ধুবলৈ যাওঁতে এইটোকে আমি ইউজ কৰিম আৰু মোবাইলটো মানে থৈ দিম তো আমি এতিয়া গা ধুবৰ কাৰণে তাৰ পৰা ইয়াত পাই গ'লোহি মানে চাহ বিচাৰি আছিলোঁ চাহ মানে ক'তো নাই ইয়াতে এতিয়া ৰ'দতে আৰু গা ধুব লাগিব পানীখিনি চেঁচাটো সেইটো কাৰণে উপায় নাই ইয়াতে ধুম আৰু তো আমাৰ লগত যিজন দাদা আছে দাদা আকৌ NSPC গ'ল NSPC ডিউটি কৰে তো সেইটো কাৰণে NSPC লৈ গ'ল তো এতিয়া ইয়াৰ পৰা মানে জঁপিয়াব লাগিব ইয়াতে কেলৈ জঁপিয়াম ৰাস্তা আছে ন এইফালে তো মানে ইয়াতে আৰু কেইটামান লগৰ সিটো পাৰে গা ধুই আছে তো এতিয়া আমি ইয়াতে ধুম আৰু পানী নাই য'ত পানী আছে মানে তাত পৰা মানুহ ভৰ্তি আগত ক'ত আছে জেগা এইডোখৰতে আছে ইয়াতে ধুব লাগিব এই তাত যাওঁ এই টাৰ্ণিংটোত যাওঁ তো ইয়াতে এতিয়া কাপোৰ কানি খুলি ল'লোঁ চিচপেক নাই বাৰু সেইটো কাৰণে আঁতৰলৈ আহিছোঁ মানুহ নথকা জেগাত তো এতিয়া ইয়াতে ধুনীয়াকৈ এতিয়া গা পা ধুই লওঁ কাপোৰ কানি খুলি ল'লোঁ পেট চেট ধুই লৈ এতিয়া বলক এতিয়া আৰু এতিয়া কেমেৰাটো মোবাইলটো অফ কৰোঁ ডাইৰেক্ট কেমেৰাৰ পৰা কৰি আছোঁ চাই থাকোঁ এতিয়া আৰু পাথৰকেইটা ইমান পিছল ইয়াত মানে ক'বই নালাগে আৰু কথাটো শুনিছেনে নাজানো কিন্তু পাথৰখিনি মানে এনেকুৱা পিছল নামোতে এটা পালৈ ভৰি এই তালৈ গ'লে তাৰপিছত আপোনালোকৰ ভাল মানে পানীটো সোমাই দিলে ডাইৰেক্ট লৈ গৈ থাকে মানে
বঢ়িয়া এইডোখৰ অকণমান বালি আছে মানে ধৰিব পাৰিম চাওক না লৈ গৈ আছে কেনেকৈ লৈ গৈ থাকে মানে পুৰা তো একশ্যন কেমেৰাৰ লগতো ৱাটাৰপ্ৰুফ পানী শ্বট দেখিলে এতিয়া অলপ মোবাইলৰ শ্বট চাই লওক মানে আমাৰ লগৰজনে অলপ ভিডিঅ' কৰি দিব মোবাইলৰ লগত মোবাইলতো পানী দিব ন তো ইয়াৰ পৰা চাওক আৰু মানে এনেকুৱা সোঁত মানে পানী কম আছে কিন্তু সোঁত বহুত মানে তলত বহি দিয়াৰ লগে লগে মানে ডাইৰেক্ট লৈ গুচি যায় এইটোতো এডোখৰ পালোৱে মানে দিম তো এতিয়া এবাৰ তালৈ যাওঁ তাত গৈ পিনি এবাৰ দেখাই দিওঁ চাই থাকক ভিডিঅ'টো মানে কেনেকুৱা সোঁত চাব ইয়াত ভূতটো চাব এতিয়া আপোনালোকে তেনেকুৱা মোৰ মাৰি ক'ত লামকৈ চাব লৈ গুচি যায় তো এতিয়া আমি তাৰ পৰা ওলাই আহিলোঁ গা পা ধুই মেলি কাপোৰ কানি পিন্ধি ৰেডি তো এতিয়া ঘৰলৈ যাওঁ আৰু গোটেই সোপা ওলাই মেলি আহিলোঁ তো ভিডিঅ'টো আপুনি আৰু গা ধুৱে মানে সেইফালে মানে আৰু গা ধুৱা কৈ আছে মানে এতিয়ালৈকে আকৌ ছাঁত ধুবলৈ বাকী আছে ৰ'দত ধুলে তো এতিয়া আকৌ ছাঁত ধুৱেগৈ বোলে নেকি তো ভিডিঅ'টো সামৰোঁ আৰু বেছি দীঘল নকৰোঁ এনেই বহুত দীঘল হৈ গ'ল তো যদি আজি ভিডিঅ'টো চাই ভাল লাগিলে ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট কৰিব নাপাহৰিব আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগ পাই আছোঁ বেলেগ এটা ব্লগত আজিলৈ বাই বাই